Hey guys, welcome to my channel. আজি মোৰ বেষ্ট ফ্ৰেণ্ড হিমাংশুৰ বাৰ্থডে তো আমি বাইদেউ মই কৌশিকে মিলি কিনে এটা সাৰপ্ৰাইজ প্লেন কৰিছো তো চাই থাকক ভিডিওটো বহুত ভাল লাগিব এনজয় হ'ব বহুত So আমি কেক চেক লৈ ললো এয়া তো এতিয়া যাব কাৰণে ৰেডি কৌশিক কেনে বোলে পুৰা তো গাইজ আমি আহি পালো এতিয়া প্ৰায় অলপমান আছে আৰু এই চিৰিকেইটা উঠলি হ'ল এইটো আমাৰ বাৰ্থডে বয় একদম ধরব এ ভাইটি তো গাইজ এতিয়া আমি কেক কাটিংটো কাৰ্যটো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া আমাৰ বাৰ্থডে বয় ওলাই আছে তাক দেখাব নোৱাৰি কিন্তু এইটো দেখাব পাৰি মৰম লাগি আছে আমাৰ এইটো বলো ভাই তোক এইটো কিয় দিছ না তোক এইটো কিয় দিছ না এইফালে ঘূৰ একবাৰ কৈ আছো তোক এইটো এইকাৰণে দিছো যাতে তোৰ জীৱনটো এটা আপি চাপি আহক 18 বছৰ হৈছেতো 18 বছৰীয়া জীৱ 18 সাল হৈ গ'ল অলপ কিনাবি এই ইফালে ইফালে চা কাবাৰ ভাল লাগে যদি ডিএম কৰিবা ডাঙৰ হৈ মেকআপ আৰ্টিষ্ট কি কৰবা লাগি বেষ্ট ফ্ৰেণ্ড খতম
এয়া আমাৰ অৱস্থা এবাৰ চাই লোৱা অৱস্থা এইটো এটা ব্লগাৰ এইটো বঢ়িয়া বাৰ্থডে মোৰ যেন লাগিছিল অৱস্থা এনেকুৱা লাগিছে ইয়াৰ বাৰ্থডে আজি ইয়াৰ বাৰ্থডে Happy গম birthday পোৱা to নাছিলো কেইদিনমান আগতে হৈছে ভিডিঅ' চিডিঅ' নবনালো অলপ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে আজি ভিডিঅ' বনাইছে ই আজি মানে দুটা বাই ওৱান গেট ওৱান ফ্ৰী থেংক ইউ তিলাক খানা ৰেডি চবে লাষ্ট কৰিছা নেকি বাৰ্থডে বয় খাবা ৰেডি খানা মেইন খেলা হবে তো গাইজ যাবৰ হৈ গ'ল এতিয়া হিমাংশুহঁতৰ ঘৰৰ পৰা হিমাংশু বাই 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 যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু আহি আছে নতুন ব্লগ বাই বাই আজিলৈ ইমানেই